কি ভয়ানক এক্সিডেণ্ট তো একদম ড্ৰাইভাৰৰ চিটটোতে ইয়াই হৈছে উলু লগত দুগুৰি মৰণ ইমান লোড লৈ আহে এনেকে ইমান বেয়া ৰাস্তা বৰ্তমান চাওকচোন তো এনেকা ৰাস্তাত আৰু এনেকা লৈ আহিলে কি হ'ব এনেকা হ'ব তো সি গাড়ীখনৰ জেগাত যদি বাইকত থকা বা খোজ কৰা মানুহ হ'ল হয় বা ই ৰিক্সাৰ মানুহ হ'ল হয় কি হ'ল হয় একদম ধাপা হৈ গ'ল ইমান ভয়ানক এই বৰ্তমান ৰাস্তাটো বনাই আছে ইমান বেয়া ৰাস্তা তো এইখিনিতে প্ৰায় এক্সিডেণ্ট হৈ থাকে মানে এসপ্তাহতে দুটাই হ'ল নেকি ৰাস্তা বনাই আছে তাতে আৰু ইমান অভাৰলোড লৈ আহে এতিয়া দুখটো কাক ধৰিব এই ঠাইত যদি খোজকাঢ়ি যোৱা মানুহ বা বাইকত হ'ল হয় কি হ'ল হয় তো ইয়াতে বা কি হৈছে মানুহ গম পোৱা নাই বৰ্তমান